আজি আমার কোকরাঝাম ৭ নং সমষ্টির অধীনস্থ যি ১৩খন ভিচিডিসি আছে তার ভিতৰত আমি ব্লকত বহি আমার কেন্দ্রীয় কমিটির নেতৃত্ববৃন্দ, জিলা কমিটি, ব্লক কমিটি, আমার ব্লক যুব কমিটি, মহিলা ১৪খন প্রাইমারি সভাপতি সম্পাদক তেখেতলোকৰ উপস্থিতিত আজি আমি ৬খন ভিচিডিসি আনুষ্ঠানিকভাৱে আমি চেয়াৰমেনবিলাক লগতে মেম্বাৰবিলাক আমি ঘোষণা কৰি তেওঁলোকৰ যি নিযুক্তি পত্ৰ তেওঁলোকক আমি দি দিলোঁ, বুজাই দিছোঁ। বাকীখিনি আমি অতি সোনকালে আমাৰ যি কমিটি আছে, আমাৰ কোকৰাঝামৰ ব্লকৰ অধীনস্থ কেন্দ্ৰীয় কমিটি, জিলা, ব্লক আলোচনা কৰি এইখিনিও ৰেডি হৈয়ে আছে। আমি এটা আলোচনা কৰি ডেট এটা মিলাই পেলাই আমি অতি সোনকালে এইখিনিও আমি দিয়াৰ ব্যৱস্থা কৰি আছোঁ। তেওঁলোকক লৈ মোৰ এটাই মেছেজ বা আহ্বান, তেওঁলোকে যি আজি দায়িত্ব পালে, নতুন যি দায়িত্ব পালে, এই দায়িত্বটো লৈ তেওঁলোকে দায়িত্ব সহকাৰে ৰাইজৰ হৈ আমাৰ যি সমষ্টিৰ যি আমাৰ একেবাৰে জ্বলন্ত সমস্যাবিলাক আছে আমাৰ ৰাইজৰ মাজত, গাঁও অঞ্চলত, তেওঁলোকে ৰাইজৰ হৈ সততাৰে কাম কৰক আৰু নিষ্ঠা সহকাৰে যিখিনি কাম আছে ৰাইজৰ হকে কাম কৰক, তাৰে মই আহ্বান জনাইছোঁ আৰু অভিনন্দনো দিছোঁ। আমি হয়তো পিছতে মই আপোনালোকক মই নৱ নিযুক্ত হোৱা চেয়াৰমেন ডাঙৰীয়াসকললৈ লগতে তেখেতৰ সুদীৰ্ঘ সদস্যবৃন্দলৈ মই আহ্বান তথা সকিয়নি দিব খুজিছোঁ। আজি এই ব্লক অঞ্চলৰ পৰা আপোনালোকে দলৰ হৈ ভালকৈ কাম কৰি যাওক, সততাৰে কাম কৰি যাওক, ৰাইজৰ লগত মিলি ৰাইজে কোনো ধৰণৰ হাৰাশাস্তি নোপোৱাকৈ আপোনালোকে দলৰ কাম কৰি যাওক, গাঁও অঞ্চলত নিজৰ অঞ্চলত উন্নয়নৰ কাম কৰি যাওক, তাৰে মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু যদি কোনোবা যদি আমাৰ চেৰত সভাপতি দেৱে কোৱাৰ দৰে কোনোবা যদি চেয়াৰমেন পাই যদি নিজকে দম্ভালি মাৰা আমি শুনা পাওঁ, মই কিন্তু আজিয়ে কৈ দিছোঁ আপোনালোকক, মোৰ কিন্তু যেনেকৈ দিয়াত আপোনালোকে কোনে গম পোৱা নাই চেয়াৰমেন কোনে পাব, এই চেয়াৰমেনটো কেতিয়া যাব তেতিয়াও কিন্তু গম নাপাব। গতিকে মই যিহেতু MCLৰ লগতে ব্লক প্ৰেচিডেণ্টো হয়, আপোনালোকে এজনহে পাইছে, বাকী 99 জনে কিন্তু পোৱা নাই, বাকী 99 জনে মোৰ দলৰ মানুহ হয়। গতিকে মই আপোনালোকক বিনম্ৰতাৰে কি অনুৰোধ কৰিব খুজিছোঁ, আপোনালোকে সততাৰে কাম কৰি যাওক, যাতে নিৰীহ মানুহ কোনো ধৰণৰ হাৰাশাস্তি নাপায় আৰু তেনেকুৱা যাতে মোৰ ওচৰত অভিযোগ নাই, মই তাৰে আপোনালোক আজি অনুৰোধ জনাইছোঁ যাতে নিৰীহ মানুহক মোৰ তাতে কমপ্লেইন নাহে। যদি মোৰ ইয়াত যদি কমপ্লেইন আহে, মই যদি প্ৰুফ সহকাৰে পাই যাওঁ, মই তেতিয়া কিন্তু আপোনালোকক ভোগৰ ফালে চাই পেলাই মই একো কাম কৰাব নোৱাৰোঁ। গতিকে মোৰ এটাই আহ্বান, আপোনালোকে সততাৰে কাম কৰক, তাৰে মোৰ শুভেচ্ছা, সহযোগিতা আৰু যিখিনি পৰামৰ্শ এইখিনি থাকিব। লগতে মোৰ যিখিনি কৰ্তব্য আছে, আজি TCLCCৰ মেম্বাৰসকল, মই আপোনালোকক এটাই মেছেজ দিব খুজিছোঁ, মই যিহেতু ব্লক প্ৰেচিডেণ্ট তথা MCL, মই বহুতেই ব্যস্ত থাকিম। নিজৰ অঞ্চলত এজন VCDC যেনেকুৱা এজন চেয়াৰমেন হয়, ঠিক এজনে TCLCCৰ মেম্বাৰ, তো তেওঁৰো কিন্তু
ক্ষমতাটো দায়িত্বটো সমানে। গতিকে ভিচিডিচি চেয়াৰমেনে কি কৰি আছে কি কৰা নাই এইটো কিন্তু মোৰ হৈ চোৱা চিতা কৰাৰ দায়িত্বটো কিন্তু আপোনালোকৰ। আৰু আমাৰ যিটো TCLCC ফাণ্ড থাকিব, উন্নয়নমূলক যিখিনি কাম কাজ থাকিব, তাৰো কিন্তু অংশীদাৰ আপোনালোকে। আপোনালোকে নিজৰ অঞ্চলত যিখিনি সমস্যা আছে, কৰিব লগা উন্নয়নমূলক কাম আছে, এইখিনি লৈ আহিব। আমি এটা চিষ্টেম আমি এটা বনাই লওঁ। আমি এভৰি 15 ডেজত আমি এটা মিটিং কৰোঁ। তেতিয়াহ'লে আমাৰ অঞ্চলৰ সুবিধা অসুবিধাখিনি আমি পৰ্যালোচনা কৰিব। এতিয়া মই তলৰ পৰা গৈ আছোঁ ভিডিঅ'